নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মোৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনালোঁ। মই যেহেতু তোমালোকক গণিত বিজ্ঞান ইংৰাজী সকলোৰে মই কমন কুৱেশ্যন দি থৈ দিছোঁ ইউটিউবত তোমালোকে নিশ্চয় চাইছা আৰু এতিয়া তোমালোকক ছ'চিয়েল ছায়েন্সৰ মই কেইটামান কমন কুৱেশ্যন দিম ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ। তোমালোকক ভূগোল আৰু ইতিহাসৰ তোমালোকৰ কুৱেশ্যন আনচাৰ মই ইউটিউবত দি থৈ দিছোঁ, তোমালোকে কমেণ্ট বক্সত যাই চেক কৰি চাবা। এতিয়া আহিলোঁ তোমালোকৰ ৰাজনীতি বিজ্ঞানৰ কেইটামান কমন এনচাৰ। প্ৰথম অধ্যায় ভাৰতীয় গণতন্ত্ৰ। ইয়াত তোমাৰ দীঘল উত্তৰৰ প্ৰশ্ন চাবা, 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ আৰু 5 নম্বৰটো চাবা, তোমালোকৰ যিকোনো এটা কমন পৰাৰ চান্স আছে। নেক্সট তোমালোকে চাবা দ্বিতীয় অধ্যায় আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য। ইয়াত তোমালোকৰ মেট্ৰিক পৰীক্ষাত প্ৰায় আহি থাকে ৰাষ্ট্ৰসংঘৰ অংগ। ৰাষ্ট্ৰসংঘৰ 6টা প্ৰধান অংগ কি কি, তোমালোকে এইকেইটা ভালদৰে চাবা। নেক্সট তোমালোকে চাবা দীঘল উত্তৰৰ প্ৰশ্ন, ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্য আৰু ইয়াৰ নীতি কেইটা আলোচনা কৰা। 1 2 3 4 5টা চাবা, তোমালোকৰ যিকোনো এটা কমন পৰিব। এটা প্ৰশ্নত থাকিব তোমালোকৰ 3 নম্বৰ। এইবাৰ আহিলোঁ অৰ্থনীতি বিজ্ঞান। তোমালোকৰ অৰ্থনীতি বিজ্ঞানৰ কিতাপখন উলিয়াই লোৱা। ইয়াত প্ৰথম অধ্যায় মুদ্ৰা আৰু বেংক ব্যৱস্থা। 2024 চনত এইটো আহিছিল মুদ্ৰাৰ অসুবিধাসমূহ। তোমালোকে এইকেইটা ভালদৰে চাবা, কেইটামান মুদ্ৰাৰ অসুবিধাসমূহ লিখা এনেকৈ আহে, তোমালোকে এইকেইটা চাই ল'বা। এই চাৰিটাত 4 নম্বৰ থাকিব। নেক্সট আহিল দীঘল উত্তৰৰ প্ৰশ্ন, 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 5 নম্বৰ আৰু 7 নম্বৰটো চাবা। দ্বিতীয় অধ্যায় অৰ্থনৈতিক উন্নয়ন। ইয়াৰ তোমালোকৰ মেট্ৰিক পৰীক্ষাত প্ৰায় আহি থাকে নীতি আয়োগ। নীতি আয়োগ কাক বোলে বা নীতি আয়োগৰ কেইটামান উদাহৰণ দিয়া, তোমালোকে এইকেইটা চাবা আৰু তোমালোকৰ মেট্ৰিক পৰীক্ষাত কমন অহাৰ চান্স আছে। অনুশীলনীটো উলিয়াই লোৱা অতি চমু উত্তৰৰ প্ৰশ্ন, তোমালোকৰ ব্যাখ্যা কৰা ইয়াৰে আহিব পাৰে ক নম্বৰ, খ নম্বৰ, গ নম্বৰ আৰু দ্বিতীয় 6 নম্বৰ আৰু বৰ্গা জ নম্বৰটো তোমালোকে ভালদৰে চাবা। নেক্সট আহিল দীঘল উত্তৰৰ প্ৰশ্ন, তোমালোকে 7 নম্বৰটো চাবা, 8 নম্বৰটো চাবা, 10 নম্বৰটো চাবা, 11 নম্বৰ চাবা। তোমালোকৰ এইকেইটা চাই ল'বা, তোমালোকৰ যিকোনো এটা কমন পৰিব, এটা প্ৰশ্নত থাকিব 3 নম্বৰ। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই যিকেইটা কমন দিলোঁ তোমালোকে ভালদৰে চাবা আৰু মই ইতিহাস ভূগোল এইকেইটা তোমালোকৰ ভিডিঅ' মই দি থৈ দিছোঁ ইউটিউবত, তোমালোকে ভালদৰে চাবা। আৰু এটা কথা কওঁ, বহুতে মোক কমেণ্ট কৰে যে দাদা আপুনি গোটেই কিতাপখনে কমন দি দিছে। চোৱা, মই গোটেই কিতাপখন তোমালোকক কমন দিয়া নাই, বহুকেইটা তোমালোকক ইম্পৰ্টেণ্ট চিন দিছোঁ। কিছুমান টিচাৰে কি কৰে তোমালোকক এটা দুটা কমন দি দিয়ে আৰু মেট্ৰিকত নাহে, তোমালোকৰ বহুত লছ হয়। সেইবাবে তোমালোকক মই যিকেইটা আহিবলগীয়া সেইকেইটা তোমালোকক মই ইউটিউবত দি দিছোঁ, তোমালোকে ভালদৰে চাবা। আৰু যিহেতু ময়ো মেট্ৰিক দি দিছোঁ, ময়ো জানো কেনেকুৱা কমন আহে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাৰিবা। ধন্যবাদ।